Hi friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ ওচৰত এটা ব্লাউজৰ হাৰামি কেনেকৈ কাটো হেতু দেখাবলৈ লৈছো। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব। মই এইখিনি কাপোৰখিনি জাপি লৈছো, এইখিনি লাইলিন কাপোৰ হয়। এইখিনি মই 4টা জাপ কৰি লৈছো, মানে দুখন হাতৰ কাৰণে লৈছো। 4টা জাপি লৈছো আৰু আমাক বহলটো লাগিব 10, গতিকে মোৰ অকমান বেছি আছে, এইখিনি উলিয়াই দিছো সাইড কৰি আৰু বাকি এইখিনি 10 মই জুকি লৈছো। আপোনালোকক ফিটাৰ সহায়ত জুকি দেখাই দিম মই কেনেকৈ জুকিছো। মই এটা চাই লওক, মই 10 দিছো আৰু এইখিনি মোৰ এক্সট্ৰা আছে, এক্সট্ৰাখিনি মই এক্সট্ৰা কৰি ৰাখি দিছো। দীঘলটো মই 17 ইঞ্চি চিন এটা দি লম। চিনটো এতিয়া মই স্কেলৰ সহায়ত চিধা কৰি টানি ললো। এটো খোলা পাৰ্টৰ বিনে মই এতিয়া 4 ইঞ্চ ডাউন কৰিম। বন্ধ পাৰ্টৰ বিনে নহয়, খোলা পিনৰ বাগে দিম। খোলা পিনে মই এটো দি ডাউনটো কৰি ললো। এটো খোলা পিন আৰু ইয়াত 4 ইঞ্চি ডাউন। এতিয়া চিনডাল দি ললো, কাৰণ এইখিনি দিলে আৰু সুবিধা হয় মিলাবৰ বাবে। এনে মই নিদিও চিনডাল, আজি দি দিলো, ভিডিঅ'ত কৰিছো বাবে। এনে মই নিজৰ আন্দাজ মতে দি দিও। এতিয়া হৈ গ'ল, কাটিং কৰিম এতিয়া। এবাৰ ওচৰৰ পৰা দেখাই দিলো, কাৰণ হাতখন দীঘল, কেমেৰাটো দূৰত ধৰি আছে মায়ে, সেইকাৰণে। মুহুৰি আছে 9 ইঞ্চিৰ আধা 4.5 ইঞ্চি মই তাত এটা চিন দি ললো আৰু 1.5 ইঞ্চি মাৰ্জিন। এতিয়া মই এইখিনি সমান কৰি লম। ব্লাউজটো ডাঙৰ সাইজৰ আছিলে, সেইবাবে মই গোটেইখিনি দিয়া নহল আৰু হাতখন দিলো। ডেৰ ইঞ্চি মাৰ্জিনৰ জোখেৰে মই এতিয়া চিনডাল দি ললো। এতিয়া কাটিং কৰি দিম, মই কাট কৰি দিম হাতখন। মাৰ্জিন খিনি ৰাখি এইফালেও কাটি দিম। এতিয়া মই হাতৰ পিছখিনি জাপি লৈছো। এইকেইটা আচলতে ব্লাউজৰ হেৰি নহয়, চাদৰৰ পটি কেইটা জইন কৰি লৈছো।
এইকেইটাকে এতিয়া হাতত লগাই দিম, মানে হাত বনাই দিম এইকেইটাৰ। ইয়াৰ ওপৰত এতিয়া মই কাটি থোৱা হাতখন দিম। আৰু এটা কথা, হাতৰ যিটো ফ্ৰণ্ট সাইড থাকে সেইখিনি সেইখিনি হাফ ইঞ্চি, 1.5 ইঞ্চি আহি গ'ল ভুলতে। হাফ ইঞ্চি জোখেৰে কাটি দিব লাগে। মই এনে আন্দাজমতে কাটি দিওঁ, আজি বাৰু হাফ ইঞ্চি জোখ কৰি কাটি দেখাইছোঁ। এনে মই আন্দাজমতে এনে কাটি দিওঁ আৰু অকণমান ফ্ৰণ্ট চাইডৰ পিনে অকণমান কাটি ল'ব লাগে, নহ'লে সেইখিনি ফুলি থাকে আৰু এই দুটা চিন দি ল'লোঁ যাতে মোৰ হাতখন উলট পালট নহয়, দুইটা যাতে ফ্ৰণ্ট চাইডত পৰি যায়। পিছত চিন দিলে কেতিয়াবা ফুল হৈ যায়, সেইবাবে চিন দিব লাগে। মই ভিতৰ চাইডে চিনটো দি লৈছোঁ। যদি এখন হাতৰ ভিতৰ চাইডে দিয়া হয় তেতিয়াহ'লে সেইখনৰো ভিতৰ চাইডে দিব লাগে, তেতিয়া ওলোটা নহয়। দেখিছেনে? হাফ ইঞ্চি কম পিছৰ চাইডৰ, আগৰ চাইডৰ পিনত পিছত চাইডতকৈ হাফ ইঞ্চি কম। এতিয়া ইয়াৰ ওপৰত মই হাতখন দি কাটি যাম। এতিয়া কাটিং কৰি হৈ গ'ল। এতিয়া চিলাই দেখাম। হাতখনত মই লাইলিংখিনি ফিটিং কৰি ল'ম প্ৰথমতে। লাইলিংখিনি ফিটিং কৰি আছোঁ। জোনালী ৰাতি জোনাকী সাজতে তোমাৰে উমলা মনত আছে। এতিয়া সাইডৰ বাকি থকা কাপোৰখিনি কাটি ল'লোঁ। এতিয়া মই পাইপিং খুৱাম। পাইপিংটো কেনেকৈ লগাওঁ সেইটোৱে দেখাই দিলোঁ একেলগে। পাইপিঙৰ কাপোৰ সদায় বেকা বেকিকৈ কাটিব লাগে, মানে চিধাকৈ কাটিলে পাইপিংখিনি ঠিক নহয়গৈ, বেকাকৈ কাটিব লাগে। মই বাৰু দেখুওৱা নহ'ল। পাইপিঙৰ জৰিডাল ভিতৰত পিনে দি লৈ এতিয়া মই চিলাই মাৰি যাম। একেবাৰে সহজ হয় এইটো পদ্ধতি পাইপিং লগাবৰ বাবে। মই সেইবাবে এইটো পদ্ধতিত লগাওঁ, মানে দৌৰা দৌৰি হ'লে। আৰু কেতিয়াবা বেলেগ পদ্ধতিতো লগাওঁ, মানে সময়ৰ লগত কথা। এইটো দৌৰা দৌৰিকৈ হ'লে এইটো পদ্ধতিলে যদি লগোৱা যায় সোনকালে লগোৱা হয়, সেইবাবে মই এইটোতে লগালোঁ। এয়া মোৰ পাইপিং লগাই হৈয়ে গ'ল। মই ওচৰৰ পৰা দেখাই দিম বাৰু কেনেকুৱা লাগিলে।
এয়া ওচৰৰ পৰা চাওক কেনেকুৱা হৈছে। এতিয়া মই ভিতৰৰ চাইডখিনি মুৰি লৈ এটা চিলাই মাৰি দিম। জৰি ফুলৰ কলি বৈ বৈ আহি জোনে থুপি থুপি সৰে আঘাতে আঘাতে ৰাতিৰ নৈয়ে ঢৌৱে ঢৌৱে ক'লে উচুপি বুকুতে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত মোক জনাই দিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশ্যনটো অল কৰি থ'ব। তেতিয়া মই নেক্সট যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যাব। চিনাকি ঘৰলে তোমাক পোৱাৰ দুখবোৰ নীলা দুচকুত তুমি সুখ হৈ ৰদে জিলিকি শব্দ মোৰ ফাগুন বন ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জোনে থুপি থুপি সৰে আঘাতে